এনেকুৱা এখন ঠাই য'ত 10 লাখ মানুহে বসবাস কৰে আৰু য'ত প্ৰায় 500 বছৰ ধৰি বৰষুণেই হোৱা নাই। তাত পানী অবিহনে মানুহবিলাক কেনেকৈ থাকে, কেনেকৈ জীয়াই আছে, পানী ক'ত পায়, ক'ৰ পৰা সংৰক্ষণ কৰে, বৰ আচৰিত কথা। আজিৰ এই ভিডিঅ'টোত আপোনালোকে গম পাব এই মোৰ পিছফালে থকা এই মৰুভূমিখনত প্ৰায় 10 লাখ মানুহে 500 বছৰ ধৰি বৰষুণ নোহোৱাকৈ, পানী নোহোৱাকৈ কেনেদৰে বাচি আছে, কেনেদৰে চলি আছে, পানী ক'ৰ পৰা সংৰক্ষণ কৰিছে। ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, বৰ ইণ্টাৰেষ্টিং কথা, বহুতো নজনা কথা আজিৰ এই ভিডিঅ'টোত আপুনি জানিব পাৰিব। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এবাৰ কল্পনা কৰকচোন, আপুনি এখন এনেকুৱা ঠাইত থিয় হৈ আছে য'লৈকে চকু যায় কেৱল শুকান মাটি আৰু পাহাৰ, কোনো গছ গছনি নাই, চৰাই চিৰিকটি নাই, আনকি বতাহজাকো ইমান শুকান যে আপোনাৰ ওঠ ডিঙি মুহূৰ্ততে শুকাই যাব। তাতকৈ ডাঙৰ কথা, আপোনাৰ ককা আইতা বা তেওঁলোকৰ পূৰ্বপুৰুষে নহয়, তাতকৈও আগৰ পৰা, অৰ্থাৎ প্ৰায় 500 বছৰ আগৰ পৰা তাত কোনো ধৰণৰ বৰষুণেই হোৱা নাই। এতিয়া আপুনি হয়তো ভাবিছে মই কোনো বেলেগ গ্ৰহৰ কথা কৈছোঁ। নহয়, এয়া আমাৰ পৃথিৱীৰে এখন ঠাই। ইয়াৰ নাম হৈছে আটাকামা মৰুভূমি। এতিয়া প্ৰথমে জানো আহক এই ঠাইখননো ক'ত আছে। দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূলত চিলি নামৰ দেশখনত প্ৰায় 1,05,000 বৰ্গ কিলোমিটাৰ জুৰি এই আটাকামা মৰুভূমি বিস্তৃত হৈ আছে। কিন্তু প্ৰশ্ন হয়, ইয়াৰ কাষতেই ইমান ডাঙৰ প্ৰশান্ত মহাসাগৰ থকাৰ পিছতো ইয়াত বৰষুণ কিয় নাহে? ইয়াৰ অন্তৰালত আছে এক ভৌগোলিক কাৰণ, যাক কোৱা হয় ৰেইন শ্বেডো ইফেক্ট। এই মৰুভূমিখনৰ এফালে আছে বিশাল এণ্ডিছ পৰ্বতমালা। যেতিয়া সাগৰৰ ফালে ডাৱৰ আহে, এই ওখ পৰ্বতমালাই তাক ভেটি ধৰে, ফলত সকলো বৰষুণ পৰ্বতৰ আনটো পাৰে হৈ যায় আৰু আটাকামা অঞ্চলটো একেবাৰে শুকান হৈ ৰয়। আনহাতে সাগৰৰ ফালৰ পৰা অহা ঠাণ্ডা বতাহে ইয়াত ডাৱৰ সৃষ্টি হ'বলৈ কিয় নিদিয়ে? ই প্ৰকৃতিৰ এক এনেকুৱা চক্ৰ যিয়ে এই ঠাইখনক এক প্ৰকাৰৰ পানীবিহীন মৰুভূমি কৰি ৰাখিছে। যদিও পানী নাই এই মৰুভূমিখনত, কিন্তু মানুহ আছে। কেনেকৈ আছে সেই বিষয়ে অকণমান পিছত কথা পাতিম। এতিয়া আমি জানো আহক, আপুনি আচৰিত হ'ব, আমাৰ পৃথিৱীত যদি কোনো এখন ঠাই মংগল গ্ৰহৰ সৈতে 100% মিলি যায়, সেইখন হৈছে আটাকামা। ইয়াৰ মাটিৰ ৰং, শিলাময় গঠন আৰু বায়ুমণ্ডল অতি আচৰিত ধৰণে মংগল গ্ৰহৰ সৈতে একে। ই ইমান শুকান যে ইয়াত থকা সাধাৰণ অণুজীৱ বা বেক্টেৰিয়াবোৰো জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়। সেইবাবেই আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই যেতিয়া মংগল গ্ৰহলৈ তেওঁলোকৰ ভাইকিং বা কিউৰিঅচিটি ৰোভাৰ পঠাইছিল, তাৰ আগতে সেই যন্ত্ৰবোৰৰ পৰীক্ষণ এই আটাকামা মৰুভূমিতেই কৰা হৈছিল। বিজ্ঞানীসকলৰ মতে, যদি আপুনি আটাকামাত জীয়াই থকাৰ উপায় বিচাৰি পায়, তেন্তে আপুনি মংগল গ্ৰহতো জীয়াই থাকিব পাৰিব। চাওক কিমান আচৰিত। এতিয়া আহিছোঁ আমি আচল কথাটোলৈকে। পানী অবিহনে 10 লাখ মানুহৰ জীৱন সংগ্ৰাম। য'ত পানী নাই ত'ত প্ৰাণী কেনেকৈ? হয়, বৰ আচৰিত কথা নহয়নে? ইয়াৰ মানুহবোৰে প্ৰকৃতিৰ প্ৰত্যাহ্বানক নেওচি এক অদ্ভুত প্ৰযুক্তি ব্যৱহাৰ কৰে, যাক কোৱা হয় ফগ কেচিং। এই মৰুভূমিত বৰষুণ নহ'লেও সাগৰৰ ফালৰ পৰা এক ডাঠ কুঁৱলী আহে, যাক থলুৱা ভাষাত কামাঞ্চকা বুলি কোৱা হয়। স্থানীয় ৰাইজে পাহাৰৰ ওপৰত ডাঙৰ ডাঙৰ বিশেষ ধৰণৰ জাল পাতি থৈ দিয়ে। যেতিয়া এই কুঁৱলীজাক জালবোৰৰ মাজেৰে পাৰ হৈ যায়, কুঁৱলীৰ বাষ্পখিনি পানীত পৰিণত হৈ টোপাল টোপালকৈ তলৰ পাত্ৰত জমা হয়। এই পানীৰে তেওঁলোকে খেতি বাতি কৰাৰ পৰা আৰম্ভ কৰি খোৱা পানীলৈকে সকলো প্ৰয়োজনত ব্যৱহাৰ কৰে। সঁচাকৈ মানুহৰ জীয়াই থকাৰ হেঁপাহ অপৰিসীম। এইদৰে ডাৱৰৰ পৰা পানী সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰাটো কিমান যে কঠিন, সেয়া তেওঁলোকে বুজি পায়। এতিয়া আহিছোঁ অন্য এটা কথালৈ। আটাকামা মৰুভূমি কেৱল শুকানেই নহয়, ই সমগ্ৰ বিশ্বৰ জ্যোতিৰ্বিজ্ঞানীসকলৰ বাবে স্বৰ্গস্বৰূপ। যিহেতু ইয়াত কোনো ডাৱৰ নাথাকে, কোনো প্ৰদূষণ নাই আৰু চহৰৰ কৃত্ৰিম পোহৰ নাই, সেইবাবে ইয়াৰ নিশাৰ আকাশখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ আৰু ধুনীয়া দেখি। আপুনি খালী চকুৰে মহাকাশৰ লাখ লাখ তৰা আৰু হাতীপতি তাৰকাৰাজ্য অতি স্পষ্টকৈ দেখিবলৈ পাব ইয়াৰ পৰাই। ইয়াৰ এই বিশেষ গুণটোৰ বাবে বিশ্বৰ আটাইতকৈ শক্তিশালী টেলিস্কোপসমূহ ইয়াতে স্থাপন কৰা হৈছে। এই মৰুভূমিৰ পৰাই বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ কোটি কোটি কিলোমিটাৰ দূৰত থকা নতুন গ্ৰহ আৰু তৰাৰ সন্ধান কৰে। এই বিশ্বব্ৰহ্মাণ্ডখনৰ এখন পানী নোহোৱা মৰুভূমি, যিয়ে আমাক একেলগে মংগল গ্ৰহৰ অনুভৱো দিয়ে আৰু মহাকাশৰ ৰহস্যও দেখুৱায়। এয়াই হৈছে আটাকামা মৰুভূমি। মৰমৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই আপোনাৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি ফেচবুকত চাইছে লাইক কৰিব, ফ'ল' কৰিব, শ্বেয়াৰ কৰিব। যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ ভিডিঅ'টো ইমানতে অন্ত পেলালোঁ। লগ হ'ম পুনৰ অন্য এটা ভিডিঅ'ত। আজিলৈ বাই।